হাই ফ্ৰেণ্ডছ, মই তৃষ্ণাক্ষী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আপোনালোকক বনাই দেখুৱাম জলফাই আচাৰ। সকলোৱে বেলেগ বেলেগ ধৰণেৰে জলফাই আচাৰ বনায় আৰু আজি মইনো কেনেদৰে বনালোঁ তাকে আপোনালোকক অকণমান দেখুৱাওঁ বুলি ভাবিলোঁ। আহকচোন মই কেনেদৰে জলফাই আচাৰখিনি বনালোঁ চাওঁ। জলফাই আচাৰ প্ৰস্তুত কৰিবলৈ প্ৰথমতে মই প্ৰায় আধা কেজি পৰিমাণৰ জলফাই ভালদৰে ধুই ল'লোঁ। ধুই লোৱা জলফাইখিনি এতিয়া মই গৰম পানীত 5 মিনিটমান সিজাই লৈছোঁ। সিজাই থাকোঁতে চাব যাতে জলফাইখিনি ফাটি নাযায়, সেইকাৰণে মই মাজে মাজে জলফাইখিনি এনেদৰে চেক কৰি আছিলোঁ। প্ৰায় 5 মিনিটমান সিজোৱাৰ পাছত জলফাইখিনি এনেদৰে মই এটা খৰাহীত টুকি লৈছোঁ। টুকি লোৱাৰ পাছত জলফাইখিনিৰ পৰা পানীখিনি যাতে ভালদৰে নিগৰি যায় তাৰ কাৰণে মই 2 ঘণ্টামান ৰ'দত ৰাখি দিলোঁ। ৰ'দত নিদিলেও আপোনালোকে এনেদৰে খৰাহীতে অলপ সময় ৰাখি দিব পাৰে। তাৰপিছত মই জলফাইখিনি সৰু সৰুকৈ টুকুৰা কৰি কাটি ল'লোঁ। জলফাইখিনি কাটি লোৱাৰ পাছত এদিনৰ কাৰণে পুনৰ ৰ'দত দি ৰাখিলোঁ। এয়া ৰ'দত দিয়াৰ পাছত চাওক জলফাইখিনি ভালদৰে শুকাই গৈছে। আৰু এয়া মছলাৰ বাবে মই লৈছোঁ সৰু চামুচেৰে 2 চামুচ চফ, মেথি গুটি, জিৰা, ধনিয়া পাউডাৰ, জলকীয়া গুড়ি আৰু 3 চামুচ সৰিয়হ। লগতে এয়া হালধি আৰু নিমখ সোৱাদ অনুযায়ী লৈ লৈছোঁ। এতিয়া মই এখন পেনত মছলাখিনি একেলগ কৰি ৰঙচুৱা হোৱালৈকে অলপ ভাজি লৈছোঁ। ভজাৰ পাছত মছলাখিনি কম পৰিমাণে মই মিক্সিত গুড়ি কৰি লৈছোঁ। এতিয়া মই গেছত এখন কেৰাহী পাতি লৈছোঁ আৰু কেৰাহীত 1 কাপৰ জোখাৰে মই মিঠাতেল গৰম কৰি লৈছোঁ। মই ধাৰা মিঠাতেল ব্যৱহাৰ কৰিছোঁ, আপোনালোকে বেলেগ মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে। মিঠাতেলখিনি গৰম হয় মানে মই বাতি ৰখা মছলাখিনি আৰু নিমখ হালধি জলফাইখিনিত একেলগ কৰি দিছোঁ। এতিয়া মই গৰম কৰি ৰখা মিঠাতেলখিনি জলফাইখিনিত ঢালি দিছোঁ আৰু সকলোখিনি ভালদৰে মিহলাই লৈছোঁ। এয়া আমাৰ জলফাই আচাৰ ৰেডি হৈ গ'ল আৰু এনেদৰে আপোনালোকেও বনাই খাই চাব পাৰে। এনেদৰে বনালে খাবলৈ জলফাই আচাৰটো খুব টেষ্টি হয়। এতিয়া মই জলফাইৰ আচাৰখিনি এনেদৰে বৈয়ামত ভৰাই ৰাখিছোঁ। বৈয়ামত ভৰাওঁতে চাব যাতে বৈয়ামটো একেবাৰে শুকান হয় আৰু আচাৰ উলিয়াওঁতে একেবাৰে শুকান চামুচ ব্যৱহাৰ কৰিব, তেতিয়া আচাৰ বহুদিনলৈকে ভালে থাকে। আপোনালোকে যদি আজি মোৰ এই ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰো কৰি দিব। আৰু মই এই চেনেলটিত একেবাৰে নতুন হয় আৰু আপোনালোকো যদি নতুন মোৰ এই চেনেলটিত আজি তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।